वेलकम फ्रेंड्स या देखिसे आपनालोके कयलार मुर्गीर पोवाली হয় মই আগত যেনেকৈ আপোনালোকক ভিডিও কৰি দেখুৱাইছিলো আজিও মই ভাবিলো এটা আপোনালোকক ভিডিও কৰি দেখুৱাই দিও মোৰ ফাৰ্মত বহুত দিন মুৰ্গীৰ পোৱালি ভৰোৱা নাছিলো কাৰণ কিবা অলপ প্ৰবলেম চলি আছিল সেই কাৰণে আৰু বহুত দিন ভিডিও দিব পৰা নাছিলো মোৰ চেনেলত গতিকে আজি ভাবিলো এটা ভিডিও কৰি দেখুৱাই দিও আপোনালোকক মই নতুনকৈ 800 কয়লাৰ মুৰ্গীৰ পোৱালি লৈ ফাৰ্ম ষ্টাৰ্ট কৰিছো মাজতে অলপ প্ৰবলেম চলি থকাৰ বাবে পোৱালি ভৰাব পৰা নাছিলো গতিকে ভিডিও দিয়াটো অলপ প্ৰবলেম হৈছে গতিকে এতিয়া ডেইলি ওয়াইজ ভিডিও পাই থাকিব আৰু আজি ইহঁতৰ বয়স আপোনাৰ 6 দিন হৈছে কালি ইহঁতক ৰাণীখেত ভ্যাকচিনটো দিব লাগিব কালি 7 দিন হ'ব আৰু মোৰ 6 দিনলৈকে পোৱালিৰ মৃত্যু বৰ বিশেষকৈ হোৱা নাই তিনিটা মান মৰিছে বৰ বেছি মৰা নাই আৰু পোৱালিটো ষ্ট্ৰং পোৱালিয়ে হয় আৰু মই ইহঁতক প্ৰিষ্টাৰ্টাৰ ফিডটো খুৱাই আছো আজি 6 দিনলৈকে এই বেগ প্ৰিষ্টাৰ্টাৰ ফিড শেষ হ'ল কালিলৈকে ষ্টাৰ্টাৰ দিব লাগিব আৰু কাৰোবাক যদি এনেকুৱা ধৰণৰ কয়লাৰৰ পোৱালি লাগে তেতিয়াহলে মোৰ লগত যোগাযোগ কৰিব পাৰে এই গ্ৰেডৰ পোৱালি পাব আৰু 14 দিনৰ দিনা ইহঁতক গাম্বুৰো ভ্যাকচিনটো দিব লাগিব মই আপোনালোকক ভ্যাকচিন দিয়া ভিডিও এটা কৰি দেখুৱাই দিম গাম্বুৰো ভ্যাকচিন কেনেকৈ দিব লাগে বা ৰাণীখেত ভ্যাকচিনটো কেনেকৈ দিব লাগে আৰু মই 3 দিনৰ দিনা এন্ড্ৰক্স দিছিলো 3 4 আৰু 5 নম্বৰ দিনা 3 দিন আৰু পানীৰ লগত ভিমাৰেলটো খুৱাই আছো আৰু যদি কাৰোবাক হাঁহ মুৰ্গী পোৱালি লাগে হাঁহৰ পোৱালি লাগে খাকি কেম্বেল লোকেল হাঁহ আৰু লোকেল মুৰ্গীৰ পোৱালি সোণালী মুৰ্গীৰ পোৱালি যি কি নালাগে গোটেইখিনি বস্তু মোৰ তাত পাব अवेलेबल আছে আৰু হোলসেল ৰেটতে পাই যাব আৰু যদি কাৰোবাক এক ইনকিউবেটৰ লাগে কণীৰ পৰা পোৱালি জগোৱা মেচিন হেয়াও अवेलेबल আছে হেয়াও পাই যাব অৰ্ডাৰ কৰিলে আজিৰ ভিডিওটোত এইখিনিয়ে আছিল যদি ভিডিওটো চাই ভাল লাগিল লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব কেনে হল ভিডিওটো বনোৱাত আৰু যদি কিবা ভুল হৈছে তেতিয়াহলে শুধৰাই কৰি দিব পিছলৈ যাতে আৰু হেইটো ভুল নহয় গতিকে এইখিনিয়ে আছিল আজি ভিডিওটোত আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি থব নতুন এনেকুৱা ভিডিও পাই থাকিব তাৰ কাৰণে আৰু ভিডিও আহি আছে আপোনাৰ মেচিনৰ ওপৰত ইনকিউবেটৰ মেচিন কেনেকৈ পৰিচালনা কৰিব লাগে বা কেনেকৈ বনাব লাগে বা কেনেকৈ পৰিচালনা কৰিলে ৰিজাল্ট ভাল আহে তাৰে ওপৰত মই ভিডিও বনাই আছো গতিকে কোনোবাই যদি নতুনকৈ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থওক এনেকুৱা ধৰণৰ নতুন ভিডিও পাই থাকিব ধন্যবাদ